धेमाजि जिल्लानि समकं गामि पन्चायतनि सिङाव थानाय लामाजान बिहिया गामियाव शनिबार खालि फुंबिलि 11 रिंगासो समाव कमला पेगुनि न'आव अर खामनानै सिलिंखार जायो। जाथायनि सायाव मिथिनानै मोननाय बादिब्ला ओंखाम संग्रा न'निफ्राय खामनाय अरा लासैनो गासैबो न'आव खामनानै सिलिंखार जायो। गुबुन फारसेथिं सोरखारि अर खोमोरग्रा बिफाननिसिम खौरां हरदोंमोनब्लाबो लामा जेंनानि थाखाय 2 घन्टानि उनावबो जाथायथिलिसिम अर खोमोरग्रा हानजानि गारिया सफैनो हायाखै होनना ओनसोलनि सुबुंफोरा सोंखारिनायनि गेजेरजों अजद होदों। लोगोसेनो न' खामजानाय न'खरनो लामाजान बिहिया गामिनि रायजो राजाफोरा बयबो अनसुंथाइ होनानै न'खौ बानायनानै होफिननायजों लोगोसे न'खराव गोनां जानाय गासैबो मुवा बेसादखौ होगोन होननानै फोरमायथिदों खौरां बिजोंनि गेजेरजों। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱলকো আমি অনুৰোধ কৰিছোঁ, যিহেতু তেওঁ এজন খুব এতিয়া পপুলাৰ ফেমাছ মুখ্যমন্ত্ৰী, এইবোৰ তদন্ত কৰি ঠিক ঠাক কৰি দিবৰ কাৰণে এতিয়া আমি গোটেই ৰাইজে গোটেই অঞ্চলবাসী ৰাইজে ইয়াত উপস্থিত আছে। আমাৰ MMKৰ সভাপতি নৰেশ পেগু আছে, আমাৰ TMPKৰ আমাৰ জিলা সমিতিৰ মানুহ আছে, আমাৰ গাঁওবুঢ়া আছে। জ্বলি আদায় হৈ গ'ল, তেখেতলোকৰ কাৰণে গাঁৱৰ পৰা আমি পদক্ষেপ লৈছোঁ। ইতিমধ্যে আমি গোটেই গাঁৱৰ লিষ্ট কৰা হৈছে। আমি ঘৰটো বনাই দিবৰ কাৰণে আমি সামৰ্থ্য অনুযায়ী, সামৰ্থ্য বুলি নহয় আৰু আমাৰ লামাজান বিহিয়া গাঁৱৰ সেইটো এটা ইউনিট আছে, আমি ঘৰে ঘৰে পইচা কালেকশ্যন কৰিছোঁ। তাৰোপৰিও লামাজান অঞ্চলৰ ইয়াত যিমানবোৰ উপস্থিত আছে মানুহে সকলোৱে নিজ ইচ্ছামতে কোনোবাই কম্বল দিছে, কোনোবাই চৰু দিছে, কোনোবাই কেৰাহী দিছে, কোনোবাই হাতা দিছে। এনেধৰণৰ ঘৰখনত যিখিনি যাৱতীয় লাগতিয়াল বস্তু আছে সকলোখিনি ডনেট কৰিছে। ঘৰটো থাকিব পৰা অৱস্থা নাই। এতিয়া আমি অহা কাইলৈ, যিহেতু আজি শনিবাৰ ঘটনাটো হৈ গ'লেই, অহা কাইলৈৰ পৰা আমি ঘৰটো আমি ৰাইজেই, ইয়াৰ অঞ্চলবাসীৰ ৰাইজ আমাৰ লামাজান বিহিয়া গাঁৱৰ উদ্যোগত আমি ঘৰটো বনাই দিয়াৰ সিদ্ধান্ত লৈছোঁ। আমাৰ ঘৰ এখনত যিমানখিনি যাৱতীয় বস্তু আছে, আপোনাৰ বেজীৰ পৰা ধৰি পেলাই যিমান বস্তু আছে, খোৱা সামগ্ৰীলৈকে গোটেই আমি দিম বুলি আমি সকলো ৰাইজে ডনেট কৰিছে। ইয়াৰ উপৰিও আমাৰ এই ক্ষেত্ৰত কিন্তু চৰকাৰৰ দায়িত্ব আছে। আমি ৰাইজে অকল কৰিছোঁ বুলিয়ে নহয়, চৰকাৰৰ দায়িত্ব আছে। মাননীয় বিধায়ক মহোদয়ক আমি তৎক্ষণাত আহি ইয়াত পৰ্যবেক্ষণ কৰিবৰ কাৰণে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ। আৰু আমাৰ ইয়াত বিভাগীয় আৰু আমাৰ প্ৰশাসনৰ আমাৰ SDO আছে, আমাৰ DC আছে, প্ৰশাসনিক বিষয়া সকলোকো আহি আমাৰ যিটো নেকি ঘটনা হ'ল এইটো পৰ্যবেক্ষণ কৰি ইয়াৰ কাৰণে কিবা চৰকাৰী প্ৰাকৃতিক দুৰ্যোগ এনেকুৱা ঘটনা ঘটাবলৈ কিবা ৰাইজ সাহাৰ্য দিব পাৰে নেকি, বা তেনেকুৱা যদি সুবিধা আছে যাতে এই শ্ৰী কমলা পেগুৰ জ্বলি যোৱা শ্ৰী কমলা পেগুৰ ঘৰখনৰ পৰিয়ালটোক লৈ মুখলৈ চাই দিবৰ কাৰণে আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। কোনে কোনে আপোনাৰ ইয়াত দল উপস্থিত হৈছে আৰু ঘৰৰ অৱস্থা কেনেকুৱা আছিলে? ঘৰখনৰ অৱস্থাটো বেয়াৰ কাৰণেতো মানুহজন গৈ বেংগলোৰ চেন্নাইত থাকিব লগা হৈছে। আৰু এতিয়া দল সংগঠনৰ আমাৰ MMK আৰু TMPK যিহেতু আমাৰ জাতীয় সংগঠনৰ মানুহ ইতিমধ্যে আহি পাইছে। আমাৰ MMK ছেক্ৰেটৰী ৰমাই মিপুন ডাঙৰীয়া আছিলে বেচেৰা, প্ৰথমৰ পৰা তেওঁ লাগি ভাগি আছে, বোধ কৰি এতিয়া গৈছে ক'তবা। গাঁওবুঢ়া আমাৰ ৰাকেশ মিপুন আছে, TMPKৰ আমাৰ MMK সভাপতি নৰেশ পেগু ডাঙৰীয়া আছে, TMPK আমাৰ ডিষ্ট্ৰিক্ট সদস্য বিপুল মিলি ডাঙৰীয়া আছে, আমাৰ গাম আছে, আৰু আমাৰ গাঁৱৰ যি যুৱক যুৱতী যিমানখিনি পাৰে ঘটনাটো শুনি সকলো মানুহ দৌৰি আহি যিমানখিনি পাৰে সহায় কৰিছে। গতিকে পুনৰবাৰ আপোনালোকৰ ধন্যবাদ থাকিল। এই চেনেলৰ জৰিয়তে যে কথাখিনি আমাৰ বিধায়ক মহোদয়, প্ৰশাসনীয় মুখ্যমন্ত্ৰী মহোদয় কাণত যাতে পৰে, এইখিনিয়ে কৈ মোৰ ক'বলগীয়া চমুকৈ সামৰণি মাৰিলোঁ। ধন্যবাদ। নিউজ ডেস্ক ইনসাইড এনি বড়ো।